হেপী নিউ ইয়াৰ গাইজ যদিও কিন্তু পলম হ'ল ভিডিঅ' কিন্তু আহি গ'ল আজি আমি সকলো স্কুলৰ লগৰ ল'ৰা ছোৱালী লগ হৈ এটা পিকনিক খোৱাৰ প্লেন কৰিলোঁ আহি আমি লগালগ পোনপ্ৰথমে চাহ বনোৱা কাৰ্যসূচী আৰম্ভ কৰি দিলোঁ অনুৰাগ আৰু মই অনুৰাগে পোনপ্ৰথমে তাৰ যি চেনিবিলাক সেইবিলাক দিলে আৰু মই এফালে আমুল তাজা পূৰা দিলোঁ মই পূৰা চাহ বনালোঁ কিন্তু বেছিভাগ চাহ পেলাবলগীয়া হ'ল কাৰণ একেৰাহে চাহনো কোনে খাব এফালে আমাৰ বেলেগ এটা ডিপাৰ্টমেণ্টে ব্ৰেড আৰু লালমোহন সজোৱাত পূৰা লাগি আছে এনেদৰে আমি ব্ৰেকফাষ্টটো কৰিলোঁ ব্ৰেকফাষ্ট কৰি হোৱাৰ লগে লগে আমি ভাত বনোৱা কাৰ্যসূচীত লাগি গ'লোঁ ভাতটো হোৱাৰ লগে লগে আমি যি পাচলি ডিপাৰ্টমেণ্ট আছিলে তাত পূৰা পাচলিটো যোগাৰ কৰিব অৰ্ডাৰ দিলোঁ লগালগ পাচলি আহিল আৰু আমি ৰৈ থকা নাই 3-4টা লগ ল'লোঁ আৰু পূৰা মাংস বনাই দিলোঁ ইমান সৰহীয়া মাংস কিন্তু ফাৰ্ষ্ট টাইম বনালোঁ দেই এইবাৰ কিন্তু মাংস বহুত ভাল হৈছিলে দেই কিয়নো ক'লোঁ এইটোলৈ চাওকচোন জলাইন উলিয়াই খাইছে কিমান ভাল পাইছে তেন্তে খাবলৈ সকলোৰে পৰা নাচি নাচি খালে বহুত এটা সুন্দৰ ধুনীয়া দিন এটা আজি আমি অতিবাহিত কৰিলোঁ যিটো দিন আমি কেতিয়াও পাহৰিব নোৱাৰোঁ এটা বহুত ভাল লাগিলে এনেদৰে আৰু নতুন নতুন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই হেপ্পী নিউ ইয়েৰ